গোটেই দিনটো পঢ়া টেবুলত বহি পঢ়ি থাকে তথাপি মাৰ্ক নাবাঢ়ে নেকি? টপাৰ্ছ বিলাকে কম সময় পঢ়ি বহু কথা কেনেকৈ মনত ৰাখে? যদি আপুনিও কোনো ধৰণৰ এক্সট্ৰা কষ্ট নকৰাকৈ স্মাৰ্ট ষ্টাডি কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ ভিডিঅ'টোত আপোনালোকক মই 5টা এনেকুৱা সিক্ৰেট ষ্টাডি হেক জনাম যিকেইটা সাইন্টিফিকেলি প্ৰভেন হয় আৰু টপাৰ্ছসকলেও এই ট্ৰিক ব্যৱহাৰ কৰে। যদি আপোনাৰ এক্সামৰ স্ক'ৰ বঢ়াব বিচাৰে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। টিপ নাম্বাৰ 1, এক্টিভ ৰিকল। সকলোতকৈ শক্তিশালী মেমৰি ট্ৰিক। কেৱল বাৰে বাৰে কিবা এটা বিষয় পঢ়িলেই একো মনত নাথাকে। তাৰ পৰিৱৰ্তে আপোনাৰ মগজুক চেলেঞ্জ কৰক। এটা টপিক অধ্যয়ন কৰাৰ পিছত কিতাপখন বন্ধ কৰক আৰু মেমৰাইজ কৰক যে কি মনত ৰ'ল। নিজে সেই বিষয়টোৰ ওপৰত লিখিবলৈ চেষ্টা কৰক বা ওচৰত থকা কাৰোবাক সেই বিষয়টো বুজাবলৈ চেষ্টা কৰক। যিমানেই বেছি ৰিকল কৰিব সিমানেই বেছি মনত থাকিব। টিপ নাম্বাৰ 2, ব্লাৰ্টিং মেথড, অৰ্থাৎ তৎক্ষণাত ৰিভিজন কৰা। আপুনি যদি ভাবে যে আপুনি সকলো মনত ৰাখিলে তেতিয়াহ'লে এখন উকা কাগজ লওক আৰু যি মনত আছে সেই কাগজখনত লিখক। তেতিয়া আপুনি তৎক্ষণাত গম পাব যে কোনখিনিত আপোনাৰ দুৰ্বলতা আছে আৰু ক'ত কিমান ৰিভিজন কৰিব লাগিব। টিপ নাম্বাৰ 3, 80/20 ৰুল। পঢ়াটো স্মাৰ্ট ৱৰ্ক কৰক। আপোনাৰ এক্সামত 80% মাৰ্ক কেৱল 20% চিলেবাছৰ পৰাই আহে। গতিকে প্ৰথমতে ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত গুৰুত্ব দিয়ক। লাষ্ট ইয়াৰ এক্সামৰ প্ৰশ্ন চাওক আৰু এইটো চাওক যে কোনটো বা কেনেধৰণৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ আছে। টিপ নাম্বাৰ 4, ফ্ৰেগমেণ্ট টেকনিক। এইটো হ'ল টপাৰ্ছ বিলাকৰ গোপন অস্ত্ৰ। যিটো বিষয় নিজেই বুজি পোৱাত অসুবিধা লাগে আপোনাতকৈ কম বয়সৰ ষ্টুডেণ্টক বুজাবলৈ চেষ্টা কৰক। যদি আপুনি ভালদৰে বুজাব পৰা নাই তাৰ মানে আপোনাৰ আৰু ৰিভাইজ কৰাৰ প্ৰয়োজন আছে। টিপ নাম্বাৰ 5, স্পেচড ৰিপিটেশ্যন। দীঘলীয়া সময়ৰ বাবে মনত ৰখাৰ ফৰ্মুলা। এবাৰ মাত্ৰ পঢ়ি পাহৰি গ'লে একো লাভ নাই। গতিকে 1 দিন, 3 দিন, 7 দিন আৰু 15 দিনৰ ইণ্টাৰভেলত ৰিভিজন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মগজুৱে ইনফৰমেশ্যনখিনি দীৰ্ঘ সময়ৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব। চ' এপ্লাই কৰি চাওক সিক্ৰেট টিপ কেইটা আৰু কমেণ্ট কৰি জনাব কোনটো টিপ আপোনাৰ বেছি ভাল লাগিছে।